পোৰা আলু খাবলৈ তত নাই অ গাত গোখাই নাইকিয়া হৈছে পোৰা আলু খাবলৈ অকমান কি হেৰি পৰিলে ইয়াত তাকে আলু অকণি অকণি আলু 3টা ভৰাই দিছো পোৰা আলু খাবলৈ গোখাই নাইকিয়া হৈছে গাটো কেতিয়া জুইত পোৰা আলু খাবলৈ পাওঁ এই অঙঠাখন দেখিয়ে পাগল হৈ গৈছো আৰু সেইকাৰণে ইয়াত ভৰাই দিছো এটা আঙঠাই নাই নহয় বেছিকে ভাল বিহু লাগিছে দেই গাত অকলে অকলে পাই মানুহজন নাই আজি বহুত কাম তেওঁ ডিউটি বন্ধুসকল মাঘৰ বিহুৰ বহুত 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 বেছি শুভেচ্ছা জনালো বেংগলোৰৰ পৰা উপায় নাই মই ক'ত বহি আছো ইয়াত মই পিছফালে বেলকনিত বহি আছো এতিয়া খৰি দুডালমান তেওঁ কলো বোলো যোগাৰ কৰি দিয়ক কাৰণ সময় নাই মাজতে এবাৰ ফটককে আহি পলিথিনটা ভিতৰতে এই কাঠ কেইটুকুৰামান দি থৈ গলি কোপাজানো পালে কাঠ টুকুৰা কেইটুকুৰামান দি থৈ গলি বোলে তুমি অকলে জ্বলাবা আৰু মোৰ দেৰি হ'ব ৰাতি 10টামান বাজিব পাৰে বোলে কি কৰিম দিয়া উপায় নাই সেই কেৰাহী এখনতে সেয়া জ্বলালো জ্বলাই পেলাই অঙঠা পৰিবলৈ পোৱা নাই অকণি অকণি আলু আছিলে দুটামান ভৰাইছো জুইত পৰা আলু বোলো খাওঁ তাৰপিছত বাকী আৰু কি আজি মই একদম লোকেল শ'ল মাছ পালো মল এটালৈ গৈ পেলাই আনিছোগে দেই দূৰৰ মল এটাত গৈ পেলাই বিচাৰি আনিছোগে শ'ল মাছ কাৰণ আমাৰ সোমবাৰে ইয়াত মাছ মাংস একদম নেপায় বহুত কম পায় সেইকাৰণে মানে ইয়াত নেপালো একো সেইকাৰণে তাৰ মল এটাত গৈ পেলাই পালোগে যেনিবা তাতো অলপ কমেই তথাপিতো জীয়া শ'ল মাছ আছিলে জীয়াই থোৱা একদম তাৰে এটা কটাই আনিলো তাৰপিছত নাই 600 গ্ৰামৰ এটা আৰু বৰ বেছি নালাগে বুলি ক'লে এওঁ সেয়া বনালো শ'ল মাছৰ জোল বনালো বন্ধাকবি চব্জি বনালো বেঙেনা ফ্ৰাই কৰিলো তাৰপিছত ইহঁতি আকৌ ডাঙৰটো মোৰ লগত গৈছিলে ডাঙৰ ল'ৰাটো প্ৰন লৈ আহিলে প্ৰন ফ্ৰাই কৰিলো সিহঁতৰ কাৰণে এক্সট্ৰাকে সিহঁতেও মাছ চাছ বৰকে ভাল নাপায় তাৰপিছত আকৌ কালিৰ চিকেন অকণমান আছিলে মানে হেৰি বনলেছ চিকেন সেইকণ আকৌ সিহঁতৰ কাৰণে এক্সট্ৰাকে ফ্ৰাই কৰিলো তাৰপিছত ভাতটো বহাবলৈ বাকী আছে তেওঁ অহা সময়তহে মই ভাত বহাম আৰু আজি মানে খেদে আৰু দেই অকলে ডাঙৰ ল'ৰাটোৰো নাই খেলিবলৈ গ'ল সি ক'ৰবাত নহয় মানে ইয়াতে বুক কৰি পেলাই এনেকৈ শ্লট বুক কৰিব লাগে মানে বহুত টান বহুত দিগদাৰ হয় মানে বহুত ভিৰ হয় যে এই দিনতে বুক কৰি থৈছিলে 1 ঘণ্টা খেলিবৰ কাৰণে তালৈ গৈছে খেলিবলৈ বেডমিণ্টন খেলিব বোলে তাৰপিছত হেৰি এতিয়া সেয়া মই পৰিছোঁ আলু গাত গোসাই নাইকিয়া হৈছে বুজিছে ভোগালী বিহু শুভেচ্ছা জনালো আৰু বহুত মিছ কৰিছোঁ অসমখন মই বহুত মিছ কৰিছোঁ মোৰ ঘৰখন মিছ কৰিছোঁ বহুত বেছি কাৰণ প্ৰায় মানে মিলাই মেলি এনেকৈ যাওঁ আৰু তালৈ যিমান চেষ্টা কৰি যিমান পাৰোঁ মানে চেষ্টা কৰোঁ আৰু যাবৰ কাৰণে মাঘৰ বিহুটো সময়তে দেই নহ'লে 31st পোৱাকৈ কিন্তু উপায় নাই এতিয়া কি কৰিম এতিয়া পৰীক্ষা আহি আছে ল'ৰা সেই তেনেকৈ আৰু আমাৰ লাইফ সেইটোৱে আৰু উপায় নাই সকলো ভালে থাকিব দেই বাই